মৰিগাঁৱত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱাৰ ২৭তম মৃত্যুবাৰ্ষিকী পালন ১৯৯৩ চনৰ ২৭ নৱেম্বৰত মৰিগাঁও চহৰৰ মাজমজিয়াত পুৱাতেই আততায়ীৰ হাতত নিহত হোৱা বিশিষ্ট কংগ্ৰেছ নেতা সুদক্ষ ক্ৰীড়া সংগঠক সমাজকৰ্মী কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱাৰ ২৭ সংখ্যক মৃত্যুবাৰ্ষিকী আজি মৰিগাঁও দিনজোৰা ভিন্নধৰ্মী কাৰ্যসূচীৰে উদযাপন কৰা হয়। মৰিগাঁও জিলা ক্ৰীড়া সন্থা আৰু জিলা কংগ্ৰেছ সমিতিয়ে পুৱাৰ ভাগত একাধিক কাৰ্যসূচীৰে প্ৰয়াত নেতাজনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ লগতে ক্ষীৰোদ বৰুৱা নাট্যমঞ্চৰ উদ্যোগত চহৰখনত থকা প্ৰয়াত বৰুৱাৰ সমাধি ক্ষেত্ৰত পুৱাবেলি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত বৰুৱাৰ ভগ্নী তথা ক্ষীৰোদ বৰুৱা নাট্যমঞ্চৰ সভানেত্ৰী লিপিকা বৰুৱাই। এই অনুষ্ঠানত পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ জুলি নিৰ্মলীয়া লগতে ক্ষীৰোদ বৰুৱা নাট্যমঞ্চৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন, কংগ্ৰেছ নেতা কিমান্ত হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰয়াত কংগ্ৰেছ নেতা ক্ষীৰোদ বৰুৱাৰ ৰহস্যজনক হত্যাকাণ্ডৰ ২৭ বছৰৰ পিছতো হত্যাকাৰীৰ সন্ধান নোলোৱাৰ লগতে গোচৰৰ নথিপত্ৰৰ অন্তৰ্ধান হোৱা কাণ্ডই হতচকিত কৰি তুলিছে প্ৰয়াত নেতাজনৰ পৰিয়ালবৰ্গক। কোনো এখন চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আজি প্ৰয়াত নেতাজনৰ ভগ্নী তথা পৰিয়ালৰ সদস্য লিপিকা বৰুৱাই এই হত্যাকাণ্ড পৰিয়ালৰে নহয় সমগ্ৰ মৰিগাঁওবাসীৰ বাবেই বেদনাদায়ক বুলি মন্তব্য কৰি পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনৰ দিনত এই হত্যাকাণ্ডৰ এক সুবিচাৰৰ দাবী জনায়। প্ৰয়াত নেতাজনৰ ২৭তম মৃত্যুবাৰ্ষিকীৰ আজি জিলাখনৰ কেইবা ঠাইতো বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। ক্ষীৰোদ বৰুৱা হত্যাকাণ্ডটো মই ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মই ভাবোঁ, যাৰ কাৰণে আজিও হত্যাকাৰীক ধৰা নপৰিল। সেইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ ৰহস্য হৈ থাকিল। যিটো সময়ত ক্ষীৰোদ বৰুৱা হত্যাকাণ্ডৰ তদন্ত হ'ব লাগিছিলে সেই সময়তে তেখেতৰ যিবিলাক যাৱতীয় তথ্য পাতি আছিলে সেই সকলো তথ্য পাতি গায়ব কৰি পেলাই তদন্তৰ প্ৰক্ৰিয়াটো লেহেম কৰিছিলে, যাৰ বাবে আজিও আমি ন্যায় বিচাৰি নাপালোঁ। আমি এতিয়া চৰকাৰক এটাই আবেদন কৰোঁ, যিহেতু এখন জনদৰ্দী চৰকাৰ, সকলোৰে মৰমৰ চৰকাৰ, গতিকে তেওঁলোকৰ ওচৰত আমাৰ দাবী আছে, তেওঁলোকে যাতে এইটো বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে যাতে। কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা ডাঙৰীয়া কেৱল মৰিগাঁৱৰ নেতা নাছিলে, সমগ্ৰ অসমৰ ৰাইজৰ মাজত জনপ্ৰিয় আছিলে কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা দেৱ। আৰু ক্ষীৰোদ বৰুৱাৰ যি মূল হত্যাকাৰী যিমান বছৰে নহওক তেওঁক চৰকাৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।